হেল্ল' গাইজ ৱেলকাম বেক টু আৱাৰ চেনেল মিষ্টাৰ এণ্ড মিছেছ বৰগোহাঁই। আজি এই ভিডিঅ'টো বনোৱা এটা কাৰণে হৈছে মিছেছ বৰগোহাঁই পৰা হিডেন টেলেণ্টটো মই আজি আপোনালোকৰ লগত শ্ব' কৰিম। শ্ব' কৰিম মানে কি আৰু তেখেতে বহুত দিনৰ আগত এটা ভিডিঅ' ৰেকৰ্ড কৰি ৰাখিছিল আৰু সেই ভিডিঅ'টো মই আজি পাই গ'লোঁ। আৰু আপোনালোকৰ আগৰ ভিডিঅ' এটাতো মই কৈছিলোঁ যে মিছেছ বৰগোহাঁই এটা হিডেন টেলেণ্ট আছে যোনটো কাকো নকৈছিল। চ' বহুত দিনৰ পাছত আমি দেখা পাইছিলোঁ। চ' আজি সেই ভিডিঅ'টোকে মই আপোনালোকৰ ওচৰত দেখাব গৈ আছোঁ। আৰু মেইনলি এইটো ভ্লগ নহয়, এইটো এটা চুটি ভিডিঅ' হয়। চ' আপোনালোকে চাওক আৰু ভিডিঅ'টো এনজয় কৰক। যদি ভাল লাগিল প্লিজ এপ্ৰিচিয়েট কৰক যাতে মিছেছ বৰগোহাঁই আৰু আগবাঢ়ি যাব পাৰে। আৰু একচুৱেলি আজি মিছেছ বৰগোহাঁই গাটো অকণমান ভাল নাই, মানে শুই আছে। চ' ভিডিঅ'টো চাওক আপোনালোকে। এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। লেটছ বিগিন দ্য ভিডিঅ'। Hello everyone. This is in loving memory of Sushant Singh Rajput, not being able to overcome still that he is no more with us. So I want to dedicate this song to him. ना मारेगी आवाज़गी तेरी, ना मारेगी दीवानगी तेरी, ना मारेगी ज़्यादा तू मुझे मौत से, नाराज़गी तेरी। क्यों इतना हुआ है तू खफा, है जिद किस बात की तेरी, ना मारेगी ज़्यादा मुझे मौत से, नाराज़गी तेरी। जान सार है जान सार तेरे प्यार में मेरे यार, जान सार है जान सार तेरे प्यार में मेरे यार, जान सार है हो।